ক'তহে আমি ক'ত আছোঁ একদম নাৱত নাৱত কিমান মানুহ মানে এখন জাহাজৰ সমান মানুহ বম বম শিৱ কালী মাটি মাহত ডালি পুৰুষে খালি ভালিগে দুধৰ আলি বম 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 ভোলে বাবা শিৱ বাবা কি জয় আহি আহি পাই গ'লো এখন শৰাইঘাট দলং তাৰমানে শৰাইঘাটতকৈ ওপৰত মানে বাঁহৰ শৰাইঘাট সঁচাকৈ কৈছোঁ মা কচম জাগাটো মানে একদম উজান আৰু বেবী মানে কি ক'ম আৰু আহি গ'লো আমি এতিয়া ধলপুৰ बाबाई ऐसा दूसत करे गंजा तन हिले बाबाई डुम्बरू बजाई बजाई डांस करिले আছো এতিয়া ধলপুৰ মানে এই মানে ব্ৰহ্মপুত্ৰৰ মাজত বুলি ক'ব লাগিব মানে আৰু এইখন ধলপুৰ পাহাৰ আৰু মানে খুব মজা এটা সুন্দৰ পৰিৱেশ সুন্দৰ লোকেশ্যন তো আপোনালোকে আহি যাব ধলপুৰ চিপাঝাৰৰ পৰা বহুত দূৰ নহয় তো গাইজ মানে কি ক'বা আৰু কি ক'বা একো নকৰে আৰু আমাৰ এন্দা ঐ বাপ হৈ যাব নাওখন এইগিলাক নাট মানুহ ঐ বাপ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ঐ বাপ বুলি কমেণ্ট কৰি দিব মোজাংটো লিখিবই আৰু যদি বেছিকৈ ভাল পায় ঐ বাপ দেৱী ঐ বাপ কিমান মানুহে এই গাইজটো আহি মানে একদম পাহাৰৰ এয়া পাহাৰৰ ওপৰত উঠি গ'লোঁ এতিয়া সৌটো মন্দিৰ তো গোটেইকেইজনে আহিছোঁ আহি মানে বল বম এই বেবী আহিছে কৈ দিয়াহে কিবা ডেকা ল'ৰা তামাম লাগিছে আজি আহিছোঁ ধুনীয়া লাগিছে পাহাৰত বগাই আহিছোঁ একদম মজা লাগিছে বগাই শোণিতী বলবম যাম बाबा ऐसा दूसत करे गंजा तन हिले बाबा डुम्बरू बजाई बजाई डांस करिले बाबा ऐसा दूसत करे गंजा तन हिले बाबा डुम्बरू बजाई আৰু আমি আজি টিআৰবিয়ে বেবীক মানে বহুত মিছ কৰিছোঁ মিছ ইউ বেবী টিআৰবিয়ে জিন্তু বহুত মিছ কৰিছোঁ তুমি আহিব পাৰিলে ভাল হ'ল যিহেতু মানে তাৰ জ্বৰ হৈ আছে সেইকাৰণে আহিব পৰা নাই তো আহিব পাৰিলে বহুত ভাল লাগিল হয় তো যিয়ে নহওক মিছ কৰিছোঁ বেবী তো যিয়ে নহওক খুব মজা আৰু মজা বোলে বম বম শিৱ কালী মাটি মাহত ডালি পুৰুষে খালি ভালিগে দুধৰ আলি বম 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 ভোলে বাবা শিৱ বাবা কি জয় ধলপুৰ বাবা কি জয় শিৱ বাবা কি জয় আৰু গাইজ আপোনালোকক অলপ আগত দেখুৱাইছিলোঁ এই দাদাজনে খুব ধুনীয়াকৈ মানে আজি নাম প্ৰদৰ্শন কৰিলে মানে শিৱৰ নাম আৰু খুব ধুনীয়া খুব মজা আপোনালোকক দেখাইছোঁৱে তো গাইজ দাদা আপোনাৰ ঘৰটো ক'ত আছিলে মোৰ ঘৰ গৰুসুতি দুশটনি গাঁও
দৰঙৰ গৰুখুটি দুশটনি গাঁৱত খুব সুন্দৰ কণ্ঠ আপোনালোকে চালে এইমাত্ৰ তো গাইছ আপোনালোক আহক ধলপুৰলৈকে আহক খুব মজা খুব মোজাং বুলি কৈ দিওঁ দাদা মোজাং बाबा ऐसा तू साथ करे गंज तनिले बाबा डमरू बजाई बजाई डांस करिले ओई डांस करिले ओई फले जाओ नहीं फले जाओ आही से पार्वती ओई फले जाओ नहीं फले जाओ आही से पार्वती चली थका भांगर सिलिम लुकाओ केने करी নন্দী ফিঙ্গি পলাই আৰু গাইছ এতিয়া মানে পুৰা ৰাতিপুৱা হৈছে নে কি ৰাতিপুৱা মুহূৰ্ত এতিয়া আমি ৰাতিটো কটালো মানে ইয়াত খুব ভাল লাগিল নাম কীৰ্তনৰ পৰা আদি কৰি মানে একদম মোজাং আৰু মানে ধলপুৰ আপোনালোকে আহিব আৰু দুটা আছে বলবম দুটা বলবমত আপোনালোকে আহি যাব খুব মানে কেনেকুৱা বহুত ধুনীয়া লাগিছে আৰু এইটো আমাৰ এণ্ডা আছে মানে লগত এই আমাৰ মিণ্টু এয়া খুব ধুনীয়া লাগিল মানে এওঁ মানে যাওঁৱে কৰি আছে মানে এওঁ ৰক্ষা নাই মই কৈছোঁ অলপমান ৰাতিপুৱাৰ ভিৰটো চাই যাওঁ এতিয়া মানে এওঁ যায় আৰু মানে যায় ভাল লাগিল সঁচাকৈ মানে চাওক নাই এইবিলাক ইফালে চাওক নাই কি নহয় মানে ইমান ধুনীয়া মানে ইমান আৰু আমি নেক্সট গৈ আছোঁ ক'ত বেবি মৰিগাঁও একদম শেষৰ বলবমটোত গৈ আছোঁ আমি মৰিগাঁও তো গাইছ আপোনালোকে চাই থাকক ব্লগটো নে কি দাদা হয় বুলি কওক বুজাং বহুত মজা কিন্তু আমাৰ বেবীক মিছ কৰিছোঁ টিআৰপি জিন্টুক মিছ কৰিছোঁ মানে সি অহা কথা আছিলে কিন্তু কৰোণাৰ বেজী লৈ তাৰ মানে জ্বৰ बाबा सातू सात करे गंज तनिले बाबा डमरू बजाई बजाई डांस करिले बाबा ऐसा तू सात करे गंज तनिले बाबा डमरू बजाई बजाई डांस करिले এই মৰিগাঁৱৰ পৰা আহিছে আমি মানে অহা ৰবিবাৰে মানে নেক্সট লাষ্ট বলবমটো আমি যাই আছোঁ মৰিগাঁও তো একদম হেৰিৰে পার্বতী তই মোক বেয়া নাপাবি পার্বতী তই মোক বেয়া নাপাবি ওই দূরলে না যাবা কাটিকে কোপালে দিব মুখে কালি ওই বপুরা গণেশে কমুকে না পাই বাপেতে ভাঙুরি বাবা সাধু সাত করে গাঞ্জা টানি আৰু গাইছ মানে এইটোৱে হ'ল গেটটো তো আপোনালোকে দেখাই আছোঁ গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক তো এণ্ডলৈকে শেষলৈকে ভিডিঅ'টো চাই থাকক তো মোজাং পাব আৰু মাৰে সে পার্বতী চলি থকা মোৰ চিলিহিন লুকাও কেনে কৰি নন্দী ফিঙ্গি পলাই কৰা নৰা চিঙি বাবা গাইছ একদম মানে এতিয়া গান বাজি আছে নাচি আছে পার্বতী অকণমান খুটা খুৱাহি ও পার্বতী আৰু গাইছ একদম সঁচাকৈ ধলপুৰত আহি মানে বহুতেই ভাল লাগিলে তো চাওক না বহুত উঠি আহিব লাগে চিৰিয়া ওই দেহাজু পৰিব খংটি কমিব কৰিবা ধেমালি ওই নন্দী ফিঙ্গিৰ লগত কথাহে পাতিছো নকৰিবি আমনি বাবা সাধু সাত কৰে গাঞ্জা টানিলে বাবা ডমৰু বজাই বজাই লাইন চাওক না লাইন পুৰা লাইন পুৰা करिले ওই ফলে যাও नहीं ফলে যাও আহি সে পার্বতী চলি থকা ভাঙৰ চিলিহিন লুকাও কেনে কৰি নন্দী ফিঙ্গি পলাই কৰা নৰা চিঙি আৰু গাইছ মানে আমি ইয়াতে চাকি তাকি দিলোঁ দি এতিয়া মানে যাব লাগিব ঘৰত
তো আৰু দেখাই আছোঁ আপোনালোকক অকণমান কিবা কিবি অলপ বস্তু অলপ দেখাই আছোঁ ধলপুৰত। তো আপোনালোকে চাই থাকক। তো আমি চাকি তাকি দিলোঁ ইয়াত আৰু বলবম बाबा ऐसा तू साथ करे गंज तनिले बाबा डमरू बजाई बजाई डांस करिले ভিউ চাওক নাই ইয়াৰ মানে এইটো শিল মানে শিলৰ ওপৰত এখন পাহাৰ হয় ধলপুৰ পাহাৰ। তো ইফালে আছে মন্দিৰটো আৰু এইখন পাহাৰৰ ওপৰত আমি আৰু সেইফালে মানে ব্ৰহ্মপুত্ৰ। তো এইফালে ব্ৰহ্মপুত্ৰ নদী। মোজাংহে একদম ওপৰৰ পৰা নামি আহি আছোঁ তলত মানে পাহাৰৰ ওপৰৰ পৰা তলত নামি আহি আছোঁ ইয়াৰ বহুত মানে তলত। যাওঁ কি পাই চাওঁ মানে আৰু অকণমান আগলৈ যাই চাওঁ মানে কি পাই চাওঁ মানে খুব বাপৰে বাপ কি ভিউজ হে ভাই কি ভিউজ মজা মজা মজা। আপোনালোকে থলপুৰ আহক গাইছ একদম মানে কি ক'ম আৰু বুজাব ভাষা নাই মানে ইমান ধুনীয়া লাগিছে। ওৰে ৰাতি কটালোঁ আমি ইয়াত আজি ৰাতিপুৱাই গ'ল এতিয়া ওৰে ৰাতিপুৱাই মাত মানে ভাঙি গ'ল। লোকেশ্যনটো চাওক এই মানে শিলৰ পাহাৰ সেই শিলৰ পাহাৰৰ মাজে মাজে মানে ঐ একদম পূৰা হাবি মানে হাবিৰ মাজে মাজে আহি গ'লো। আপোনালোকক যিটো লোকেশ্যন দেখুৱাইছোঁ মানে কি লাগিলে হাবিৰ মাজে মাজে আহি মানে এতিয়া মানে হাবিৰ মাজে মাজে আকৌ গৈ আছোঁ। তো হাবিৰ মাজে মাজে গৈ এতিয়া আকৌ হাবি পাম মানে তাৰপিছত আকৌ। তো গাইছ মানে সঁচাকৈ বহুত ধুনীয়া লাগিছে আৰু কি ক'ম আৰু গাইছ আপোনালোকে যদি মোৰ বলবম গানকেইটা চোৱা নাই তো যোৱা শিৱৰাত্ৰিত এটা গান ৰিলিজ কৰিছিলোঁ আৰু তাৰ আগত বলবম বুলি গান এটা ৰিলিজ কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি দিয়ক। মানে আমাৰ গাড়ী আহি গ'ল এইখন আহিবা গাড়ী আহি গ'ল এতিয়া মানে আমি গাড়ী আহি গ'ল যাব লাগে। এইখন জাহাজ আহি গৈছে আমাৰ এতিয়া নাও মানে ষ্টাৰ্ট এতিয়া আমি যাব লাগে লগালোঁ আৰু ষ্টাৰ্ট দিলা আমি এতিয়া এই যাম আৰু নেকি যাম এতিয়া আমি আমি ক'ত আছোঁ একদম নাৱত কিমান মানুহ মানে এখন জাহাজৰ সমান মানুহ আৰু আমি মানে নেক্সট গৈ আছোঁ মৰিগাঁও নেকি আমি ফেৰী লৈ যাম মৰিগাঁও। তো আপোনালোকে চাই থাকক ব্লগটো আৰু যদি ভাল লাগিছে তেন্তে আকৌ মোজাং ৰিটাৰ্ণ। তো গাইছ পালোঁ আহি আমাৰ ঘাট এইটো ঘাট পালোঁ আহিতো আমাৰ বাইক চাইক ল'ম এতিয়া আৰু ভুম আমাৰ বাসন্তীখন দেখিছ না কিন্তু এইফালে আছে আমাৰ বাসন্তীখন আৰু গাইছ ভিউজটো এইফালৰ পৰা চাওক নাই কি মোজাং মানে এইখন আমি নাৱত আহিছোঁ আৰু সেইটো হ'ল মন্দিৰটো। তো আমি এতিয়া যাম বাই বাই। বাসন্তী ওচৰ পাই গ'লোঁ এতিয়া আমি ভুম পিপি আমি এতিয়া পিপি ভুম যাম আৰু বলবম আৰু এই একদম দূৰত মানে থলপুৰ শিৱধাম। তো গাইছ বাই বাই।